নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছো মই এটা নতুন ব্লগলে আৰু এতিয়া গধূলি হৈছে আমি চাহটা খালো খাই লৈ এতিয়া বহি আছো আৰু আজি আমাৰ ঘৰত আলহী আছে কোন আলহী আছে দেখাম ৰব এয়া গীতম বহি আছে মোমাইকৰ লগত কাইলে মানে আমাৰ ঘৰত সৰুকে এনে নিয়ম এটা কৰা হৈছে আৰু ভাগৱত পাঠ অকমান আৰু সেইকাৰণে আজি মা আহিছে আৰু লগতে ভাইটিও আহিছে আৰু হি মোমাইকক লগ পাই বিৰাট ভাল পাইছে আৰু গীতকৰ বস্তু এটা দেখাম দেই চাব তাক কালি মহে খালে চাওঁ জান এইফালে চাওঁ এইডোখৰ চাওক ইমান বেয়াকৈ মহে খালে ন 4টা মহে খালে শুই আছিলে মানে গধূলি সময়ত কেতিয়ানো ওলালে মই নিজে গম নাপালোঁ তেতিয়া নিজৰ বেয়া লাগিছে দেখি ফুলি গৈছে দেখিবলৈ বেলেগ ল'ৰা নিচিনা লাগিছে ৰাতিপুৱাতকৈ অকণমান হেৰি হ'ল বাৰু তথাপি অকণ ফুলাৰ সেইটো আছে তাৰ উৎপাত দেখিছে ক'ত বগাইছেগৈ দেখিছে জান কোন আহিছে আজি আমাৰ ঘৰলৈ আৰু কোন আহিছে আইতা আৰু কোন সেয়া কোন হয় তোমাৰ ওচৰত সেয়া কোন হয় পৰিব কোন হয় ফটোত যান কোন ফটোত কোন আছে সেয়া কোন ওপৰত নিজক চিনি নাপায় তাৰ ফটোবিলাক দেখি বেবী বুলি কয় এয়া খেলি আছে আৰু এয়া ৰুখ দিদি চাই আছে হাই ৰুখ দিদি হাই কৈ দিয়া হাত জোকাই দিয়া লাষ্ট চোৱা ৰাম ইমান লাষ্ট ৰুখ দিদি আমাৰ ইমান নহয় নে ৰুখ দিদিয়ে লাষ্ট পাইছে ইয়াকো এনে হাঁহিছে ৰুখ দিদি আমাৰ মেইন মানুহ আৰু মাহঁত আহিছে এয়া মাছ আছে মাছকে বনাওঁ বুলি ভাবিছোঁ মানে দিনত বনালোঁ তেওঁলোক দুপৰীয়া ভাত খোৱাকৈ পালেহি সেইকাৰণে মাছৰ জোল বনালোঁ এতিয়া ভাবিছোঁ মুড়ি ঘণ্ট অকমানকে বনাওঁ নেকি আৰু কি বনাওঁ চাওঁ আহিছোঁহে পাকঘৰলৈ তাৰপিছত এতিয়া ভাবিম আৰু প্ৰথমতে মাছ বেছি ফ্ৰাই কৰি লওঁ বৰ্তন নমাই আছে আজি গধূলিৰ কাৰণে আপোনালোকক কৈছিলোঁ যে ইয়াৰ নিয়ম এটা আছে বুলি সৰুকৈ আৰু ইয়াৰ বেন্ধৰটা কি কৰি আছা তুমি কি ওলাইছে বহুত বাচন লাগে ন কিবা এটা সৰুকৈ কিবা এটা পাতি দিওঁ বেছি 7-8জনমান ভকত হ'ব চাগে মানে হেল্প কৰি দিছে নালাগে সেইটো ইমান সৰুটো কাম নাই আৰু কিবা আছে নেকি ট'চো নালাগে আৰু হেৰি চেৰি ক'ত আছে ঢাৰি চাৰিবোৰ হ'ব দিয়া মায়ে বোলে লস্কৰা বনাব ভকতক দিবলৈ সেইকাৰণে ভালেই হয় এখন সৰু নহ'ব জানো আৰু এইখিনি বাচন ধুই থৈছে সেই চাইডৰ সেই প্লাষ্টিকৰ সেইখনকে ল আৰু এইবোৰ কিবা কিবি তিয়াৰি থোৱা আছে মটৰ চটৰ আৰু তলতো কিবা এটা আছে সেইবোৰ দেখাই নাথাকোঁ আৰু সেইটো ওলাই থাকিলে এয়া আমাৰ ল'ৰাই কি কৰি আছে নাৰিকল গুচাইছো কি বনিব এইটো লস্কৰা বনাব বোলে মায়ে কি বনাব বা মায়ে লস্কৰা কেইটামান বনাম বুলি ভাবিছোঁ নাৰিকলৰ লাডু ভকতে খাব বৰ ধুনীয়া বনাই দিদি চাহ খালানে খাই ল ধুনীয়াকৈ চাহটো খাই ল চাহ একাপ খাই লৈছোঁ চাহটোতো একদম লাগিবই ন লাগিবই চাহ নহ'লেতো নহ'ব চবে ইমান কাম চাম কৰি আছে সেইকাৰণে চবকে চাহ একাপ খুৱাই লৈছোঁ ৰিফ্ৰেছ টি ব্ৰেক এয়া ফল মূল খাবলৈ লৈছোঁ এনেকৈ বহি খাবলৈ হ'লে সময় নাপাওঁ এনেকৈ বন্ধ বাৰবিলাকতহে সময় পোৱা যায় এটা পানী দি দিয়াচোন পানী খোৱা নাই লস্কৰা বনাবৰ কাৰণে যাই যোৱা মিক্সিত দিব যে সেইকাৰণে বাকলিখিনি গুচাই লৈছে কি খাইছা তুমি কি খাইছা মিমি খাইছা আৰু এয়া আদা নহৰু পিঁয়াজ ধুনীয়াকৈ গুচাই থকা হৈছে মাইনো কৰি আছে আদা নহৰু পিঁয়াজ গুচাই আছে এইফালে মা লাগি আছে ময়ো অলপ হেল্প কৰি দিলোঁ তেওঁ এতিয়া আহিছে আহি পালেহি এতিয়া চাহৰ যা যোগাৰ কৰি আছোঁ মই প্লেটকেইখন সজাই দিছোঁ চাহ বনাই দিবহি বাৰু ওচৰৰে মানুহ এগৰাকীক মাতিছোঁ তেওঁ চাহটো বনাই দিব মই প্লেটকেইখন যোগাৰ কৰি দিছোঁ
আপোনালোকক কৈ আছিলোঁ মায়ে লাডু বনাব এইটো লাডু এইখন হ'ল কি চাহৰ লগত প্লেটখন নিমকি কাজু বৰফি আফচোচ আৰু এটা নাৰিকলৰ লাডু দুখ গুচুক প্ৰথমে কৰা হৰি হৰি কৃষ্ণটো কিবা এটা কৃষ্ণ 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 আধা ঘণ্টামান বা এঘণ্টাৰ পিছত খোৱা পাৰিলোঁ খাইছানে খাইছোঁ আৰু কোৱা আৰু এতিয়া ভকত গৈ শেষ হ'ল আমিও খাই মেলি আজৰি হ'লোঁ এতিয়া কাম গোটেইখিনি প্ৰায় শেষেই হ'ল আৰু এনেকুৱা কিবা এটা অনুষ্ঠান পাতিলে এনেই মনটো ভাল লাগে নহয়নে লাগে মানে সৰুৱে হওক বা কিবা এটা কিন্তু মনটো এনেই ভাল লাগে পজিটিভ কিবা এনাৰ্জি এটা পোৱা যায় আৰু আশা ৰাখিছোঁ আপোনালোকৰো দিনবোৰ ভাল হওক নতুন বছৰো আহি আছে গতিকে সকলোখিনি ভাল হওক সকলোৰে গতিকে পুনৰ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত আৰু তেতিয়ালৈকে মোৰ ভিডিঅ' চাই থাকিব আৰু আশা ৰাখিছোঁ আপোনালোক ভালে থাকক বাৰু আজিলৈ আহিছোঁ পুনৰ লগ পাম বাই বাই